এয়া কল পচলা এই কল পচলা এতিয়া এনেকৈ অকণমান আগতে অকণমান কুটি লৈ এতিয়া এয়া কুটি দেখুৱাইছোঁ মিহি মিহিকৈ কাটিব লাগিব ন মিহি নহ'লেও অকণমান ডাঙৰ হ'লেও হ'ব পাছত গিলাচে এনেকৈ হেৰি কৰি দিলে মিহি হৈ যাব বহাগত কল পচলা খাবই লাগে এনেকৈ ডাঙৰ ডাঙৰকৈ কুটিব লাগে কল পচলা কিহে সৈতে বনাব মাছৰ কণী এইটো চোৱা এনেকৈ এনেকৈ গিলাচে কাটি দিলে মানে ধুনীয়াকৈ মিহি হৈ যায় মিহি হৈ যাব এনেকৈ এনেকৈ অকণমান থপিয়াই দিলে অকণমান ডাঙৰ ডাঙৰকৈ কুটিলেও এনেকৈ মাৰি দিলে মিহি হৈ যাব এনেকৈ হাতেও মোহাৰি দিব লাগে অকণমান নিমখ দি ল'ব লাগে নিমখ দি আছে ন নিমখ অকণ দি লৈছোঁ দিছে কিমান মিহি হৈ গ'ল এয়া মাছৰ কাঁইট আৰু সেয়া কণী দিব লাগিব নহৰু পিঁয়াজখিনি যোগাৰ কৰা এয়া পচলা এই কণী ইয়াৰ পৰা কুটিলোঁ তাৰপিছতে এয়া কাঁইটৰ সৈতে এয়া পেটু এয়া ভাজিম মাছৰ কণী পেটুহে কৰি যাওঁ পটককৈ এয়া নহৰু দিছোঁ এয়া আদা আৰু জলকীয়া এতিয়া বনোৱা প্ৰচেছটো দেখুৱাই থকা হ'ব এতিয়া তেল দিলোঁ প্ৰথমে কাঁইটকণ ভাজি লওঁ এয়া ভাজি হ'ল দেই এতিয়া মাছৰ কণীখিনি ভাজি লোৱা হৈছে এইখিনি ভাজি হৈ গ'ল দেই এতিয়া মই ইয়াত কাঢ়ি পেলাই পাছত পচলাখিনি ৰঙাকৈ ভাজি ল'ম নহৰু আদা দি পেলাই তাৰপিছত অলপমান ইয়াত বাকি দিম এইবোৰ চেপি দিলত পানী ওলাইছে দিছে সেইখিনি পেলাই দিয়া হ'ব এতিয়া একেখন কেৰাহীতে তেল দিছে কণী ভজাখনতে এয়া নহৰু মা মছলা বেছি নিদিলেও হয় এইবোৰ অসমীয়া খানাত আৰু এইকণ আদা জলকীয়াটো অকণ পিছত দিম এতিয়া দিলে কাঢ়াই থাকিব দেই জিৰাজনী কেইটামান দি দিছোঁ জিৰাজনী এতিয়া কল পচলাখিনি কুটি লোৱা এইখিনি মানে অকণমান ভাজি ল'ব লাগিব এয়া জলকীয়া দুটা দিছোঁ নিমখ অকণমান দিছিলোঁ এতিয়া আকৌ অকণমান দিব লাগিব মানে এইটো পানীখিনি চেপিবৰ কাৰণে দিছিলোঁ এয়া হালধি এয়া নিমখ অকণমান আগত চেপাৰ কাৰণে অকণমান কমকৈ দিয়া হৈছে এতিয়া ৰঙা হোৱালৈকে ফ্ৰাই কৰিব লাগিব আৰু এয়া ভাজি হৈছে আৰু ভাজি হোৱা নাই মানে অকণমান আছে আৰু অলপেই লাগিব এই তাতে মই বইল কৰা মচুৰ দাইল অকণমান আছিলে এইকণ দি দিয়ে এইকণ দি দিছোঁ এইটো অপশ্যন আৰু নিজৰ কথা দিবও পাৰি নিদিলেও একো এতিয়া মই আলু দিয়া নাই যে সেইকাৰণে এই দাইলকেইটা দিছোঁ বহাগ মাহত খাবই লাগে পচলা এতিয়া এই মাছৰ কাঁইটটো দিয়া হৈছে কণী অকণমান এয়া ভাজি থোৱা কণীখিনি অলপ দি দিয়া হৈছে এনেকৈ খাবলৈ মানে ভাল লাগে আৰু অকণমান পানী দি দিছোঁ দেই হেৰি মানে ধুনীয়াকৈ সিজি যাব আৰু তেতিয়া এয়া হৈ গ'ল দেই এতিয়া কাঢ়িবলৈ তো কি ধুনীয়া লাগিছে এয়া হৈ গ'ল এতিয়া এনেই আৰু অকণমান ডিজাইনৰ কাৰণে পিঁয়াজ অকণ ধনিয়া অকণ গাৰ্নিছ কৰি দিছোঁ ধুনীয়াকৈ ডিজাইন আপোনালোকে কল পচলা এনেকৈ বনাই খোৱা নাই যদি বনাই খাই চাবচোন ভাল লাগে